হেল্ল' বন্ধুসকল, কেনে আছে আপোনালোক? আশা কৰোঁ সকলোৱে ভালে আছে। বন্ধুসকল, আজি আমি গৈ আছোঁ পৰিয়ালসহ অসম আৰু অৰুণাচল প্ৰদেশৰ সীমান্তত থকা ছিজোছালৈ। বন্ধুসকল, এনেতো আমাৰ পিকনিক যোৱা হৈয়ে থাকে, কিন্তু সম্পূৰ্ণ পৰিয়ালটোৰ সৈতে বহু বছৰৰ পিছত গৈ আছোঁ। বন্ধুসকল, আমি এখন আল্ট্ৰা গাড়ী ভাড়া কৰিলোঁ আৰু এইখন গাড়ীতে আমি ওলাইছোঁ ছিজোছালৈ বুলি। বন্ধুসকল, ছিজোছাৰ এই যাত্ৰাত আমি সৰ্বমুঠ সৰু ল'ৰা ছোৱালী মিলাই 50জন মানুহ গৈ আছোঁ। যিহেতু আমি নগাঁৱৰ পৰা ছিজোছালৈ গৈ আছোঁ, ইয়াত সময় লাগিছে আমাৰ 2 ঘণ্টা 15 মিনিট। তেন্তে বন্ধুসকল, আপোনালোকে গোটেই ভিডিঅ'টো চালে দেখাই পাব যে আমি সময়বোৰ কেনেদৰে উপভোগ কৰোঁ। তেন্তে বেছি দেৰি নকৰি আজি আমাৰ এই যাত্ৰা আৰম্ভ কৰোঁ। ভোক লাগিছে মোৰ দেখিছেনে বন্ধুসকল, আমি কথা পাতোঁতে ধেমালি কৰোঁতেই কেতিয়া আহি ছিজোছা পালোহি ক'বই নোৱাৰিলোঁ। বন্ধুসকল, আমাৰ এই যাত্ৰা আছিলে 2 ঘণ্টা 15 মিনিটৰ, কিন্তু এই 2 ঘণ্টা 15 মিনিট সময় কেনেকৈ পাৰ হৈ গ'ল আমি মাথো চাইহে থাকিলোঁ। আমাৰ ব্ৰেকফাষ্ট চলি আছে, ব্ৰেকফাষ্ট চিলেকশ্যন তেখেতে কৰিছে। কিবা যদি কোৱাত মিষ্টেক হয় এইবিলাক বহুত কষ্ট হৈছে মোৰ, মানে মেইনলি আৰু হেডেক পাইছোঁ। বন্ধুসকল, আপোনালোকক কথা এটা কৈ থওঁ যে মই আৰু মোৰ পৰিয়ালৰ বহু মানুহ প্ৰথমবাৰৰ বাবে ছিজোছা আহিছোঁ, আৰু ছিজোছা আহি সঁচাকৈ বহুত ভাল লাগিছে। বন্ধুসকল, এই গোটেই পিকনিকটো লিড লৈছে মনোজ, চাহিল আৰু ৰকিকাই। অৱশ্যে ইহঁত 3জনৰ কাৰণেহে আমি সকলো একলগ হ'লোঁ আৰু সকলোৱে আজি ছিজোছাত আহিছোঁ বনভোজ খাবলৈ। বন্ধুসকল, মইতো কওঁ যে আপোনালোকৰো পৰিয়াল একগোট হওক আৰু এখন ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ ঠাই চিলেক্ট কৰক। তাৰপিছত এখন গাড়ী ভাড়া কৰক আৰু ওলাই যাওক বনভোজ খাবলৈ। বন্ধুসকল, আপোনালোকে যেতিয়া বনভোজ খাই উভতি আহিব নিজৰ ঘৰলৈ, তেতিয়া আপোনালোকে অনুভৱ কৰিব যে সকলোৰে মুখত এটা হাঁহি বিৰিঙি আছে। আকৌ যদি ভালকৈ মন দি চায় তেনেহ'লে আপোনালোকে বুজিব পাৰিব যে সকলোৰে মাজত এটা মিলা প্ৰীতি গঢ়ি উঠিছে। বন্ধুসকল, আমি গোটেই বছৰটো কাম কৰোঁতে যন্ত্ৰটোৰ দৰে হৈ পৰোঁ, কিন্তু যেতিয়া আমি বনভোজৰ পৰা উভতি আহোঁ আমি অনুভৱ কৰোঁ যে আমি নিজকে ৰিচাৰ্জ কৰিছোঁ। বন্ধুসকল, কথাখিনি সঁচা নে মিছা আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব। বন্ধুসকল, এতিয়া আহোঁ ছিজোছাৰ কথালৈ। ইতিমধ্যে আপোনালোকে দেখাই পাইছে যে ছিজোছা এখন বহুত ধুনীয়া ঠাই। ইয়াত হাবি বননি, নদ নদী সকলো বস্তু আছে। বন্ধুসকল, আমি বৰ্তমান ছিজোছাৰ যিটো অঞ্চলত বনভোজ খাই আছোঁ সেই অঞ্চলটো হৈছে নামেৰি বনাঞ্চলৰ অন্তৰ্গত, আৰু নদীৰ সিপাৰে হৈছে পাকেট টাইগাৰ ৰিজাৰ্ভ, যি নেকি অৰুণাচল প্ৰদেশৰ অন্তৰ্গত। বন্ধুসকল, ছিজোছাৰ গাতে লাগি থকা পাকেট টাইগাৰ ৰিজাৰ্ভ এটি সংৰক্ষিত বনাঞ্চল, যিটো ইতিমধ্যে আমি গম পাইছোঁ। বন্ধুসকল, অসম আৰু অৰুণাচল প্ৰদেশৰ মাজেৰে বৈ যোৱা এই নদীখনৰ নাম হৈছে পাকে, আৰু এই পাকে নদীৰ নামতে পাকেট টাইগাৰ ৰিজাৰ্ভ নাম ৰখা হৈছে। বন্ধুসকল, পাকেট টাইগাৰ ৰিজাৰ্ভ অৰুণাচল প্ৰদেশৰ পূব কামেং জিলাৰ অন্তৰ্গত, আৰু ই পৰ্যটকৰ মুখ্য আকৰ্ষণৰ কেন্দ্ৰ। বন্ধুসকল, নদীৰ সিপাৰে পাকেট টাইগাৰ ৰিজাৰ্ভৰ অফিচ আছে, আৰু এই অফিচৰ ভিতৰতে এখন ধুনীয়া বাটাৰফ্লাই পাৰ্ক বনোৱা আছে। বন্ধুসকল, গোটেই পৃথিৱীৰ যিমান পখিলা আছে সকলো পখিলাৰ প্ৰজাতিৰ কথা এই পাৰ্কত উল্লেখ আছে।
বন্ধুসকল বাটাৰফ্লাই পাৰ্কৰ ভিডিঅ'সমূহ মই এইটো ভিডিঅ'ত দিয়া নাই, যদিও আপোনালোকে পৰৱৰ্তী সময়ত চাবলৈ পাৰিব। বন্ধুসকল আপোনালোকে নিশ্চয় দেখাই পাইছে যে মোৰ পৰিয়ালৰ প্ৰতিজন মানুহেই ছিজোছালৈ আহি ছিজোছাৰ প্ৰাকৃতিক সৌন্দৰ্যৰ লগত মিলি গৈছে। যেনে ধৰি লওক কোনোবাই পানীৰ সৈতে খেলিছে, কোনোবাই ৰন্ধা বঢ়াত লাগিছে, কোনোবাই কটা বচাত লাগিছে, কোনোবাই ফুৰিবলৈ গৈছে, কোনোবাই ফটো তুলি আছে আৰু কোনোবাই নদীত গা ধুই আছে। বন্ধুসকল এক কথাত ক'বলৈ গ'লে যে ছিজোছা আহি পৰিয়ালৰ সকলো মানুহে সৰুৰ পৰা ডাঙৰলৈকে সকলোৱে এই ঠাই এই সময়খিনি উপভোগ কৰিছে। বন্ধুসকল আপোনালোকক কথা এটা ক'বলৈ পাহৰিছিলোঁৱেই যে এই ছিজোছা অঞ্চলত কিছুমান বগৰী পোৱা যায় আৰু এই বগৰী খাবলৈ বহুত বেছি সোৱাদযুক্ত। তেনেহ'লে আপোনালোকে কেতিয়াবা যদি ছিজোছা অঞ্চললৈ আহে তেনেহ'লে ইয়াৰ স্থানীয় বগৰীৰ সোৱাদ ল'ব পাহৰি নাযাব। তেন্তে বন্ধুসকল আপোনালোকে দেখাই পাইছে যে আমাৰ ইতিমধ্যে খেলা ধূলা সকলো শেষ হৈ গ'ল আৰু সেইবোৰ শেষ হোৱাৰ পিছতে আমি এতিয়া আৰম্ভ কৰিছোঁ খোৱা বোৱা, আৰু খোৱা বোৱাৰ শেষ হোৱাৰ পিছতে ফটো ছেশ্যন আৰম্ভ হ'ব। তেন্তে বন্ধুসকল আপোনালোকে দেখাই পাইছে যে খোৱা বোৱা শেষ হোৱাৰ পিছতে যেনেদৰে মই কৈছিলোঁ যে ফটো ছেশ্যন আৰম্ভ হ'ব, আৰু এতিয়া ফটো ছেশ্যন আৰম্ভ হৈ গৈছে ইতিমধ্যে, আৰু সকলোৱে গ্ৰুপে গ্ৰুপে ফটো তুলি আছে। কিয়নো ইমান ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত যদিহে ফটো তুলি নাযায় তেতিয়াহ'লে কথাটো বেয়া হয়, নহয় জানো? বন্ধুসকল এই ছিজোছা অঞ্চলত বৰ্তমান বেলি ডুব যাওঁ যাওঁ হৈছে আৰু আমাৰো এতিয়া ঘৰ যাবলৈ সময় হৈছে। আপোনালোকৰ এই ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰি জনাব, আৰু আপোনালোকেও কৈছোঁ যে ছিজোছা এবাৰ আহিব, ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিব। তেন্তে বন্ধুসকল লগ পাই আছোঁ আন এটি ভিডিঅ'ত, তেতিয়ালৈকে বাই বাই, ধন্যবাদ, জয় আই অসম।